সকলোকে নমস্কাৰ জনাইছোঁ। মই এটা মিনি ভ্লগৰ পৰা। এয়া ৰাতিপুৱাৰ পৰিৱেশ, বতৰটো অকণমান ঠাণ্ডা আছিলে। কহি স্কুলৰ বাছখনো আহিলে, তাইকো খুব ধুনীয়াকৈ খুৱাই বৈ আজৰি কৰি স্কুল পঠিয়ালোঁ। তাই আকৌ জপনাখন পটককেনে খুলি থৈ গ'লে, নে মাৰি থৈ যায় বাৰু। বোলো ঠিক আছে দিয়া, মই মাৰি দিম। এয়া জপনাখন মাৰিবলৈ বুলি অকণমান আগবাঢ়ি গ'লোঁ। আজি যিহেতু সোমবাৰ আৰু শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, প্ৰথম সোমবাৰটোত যাব নোৱাৰিলোঁ অসুবিধাৰ কাৰণে। এয়া ঘৰৰ সকলো কাম বন কৰি নিজৰ ঘৰৰ গোঁসাই থাপনাত চাকি এগছ জ্বলাই ল'লোঁ বাবাৰ ওচৰত। তাৰপিছত আকৌ মন্দিৰলৈ বুলি কলপাতো কাটি ল'লোঁ ধুনীয়াকৈ, স্কুটি উলিয়াই ল'লোঁ, বোলে এপাক গৈ আহোঁ। ইফালে আকৌ ৰীমাই ফোন কৰিলে, চুম্বা যাবা নেকি? বোলো যাম দে, লগ এটা হ'লে ভালেই পাওঁ, অকলে অকণমান যাবলৈ কিবা লাগে। য'তেই নহওক কিয় লগ এটা বিচাৰোঁৱেই, আৰু ভগৱানে তেনেকৈ লগো দিয়ে বাৰু। প্ৰতি বছৰে তেনেকৈ যাওঁ। তেওঁ মিষ্টাৰটো নাই বাৰু, তেওঁ হৈ মই আৰু ৰীমাৰ লগত গ'লোঁ। খুব ধুনীয়াকৈ মন্দিৰ গৈ পালোঁগৈ। আৰু মন্দিৰত আজি অকণমান ভিৰ আছে, যিহেতু শাওণ মাহ, এনেও ভিৰেই থাকে বাৰু আমাৰ মোহনবাৰী শিৱ মন্দিৰ ভাগ। খুব সুন্দৰকৈ চাকিও জ্বলাই ল'লোঁ। এয়া সকলোৱে পূজা কৰি আছে। ইমান যে ভাল লাগিছে মন্দিৰলৈ আহি, মনটো একেবাৰে পবিত্ৰ হৈ আছে। ঘৰত যিমানেই চাকি নজ্বলাওঁ কিয়, মন্দিৰলৈ গ'লে কিন্তু মনটো বেলেগ এটাই সুকীয়া, হয়নে নহয় জনাবচোন আপোনালোকৰ, হয়নে? মোৰ কিন্তু তেনেকুৱা এটা। আৰু এইকেইদিন আৰু ভাল লগা দিন, তাতে ভাদ মাহো আহি আছে, আৰু কোনে পায়। মই খুব ভাল পাওঁ নামঘৰ মন্দিৰ গৈ, বিশেষ একেবাৰে নোৱাৰিলেহে নাযাওঁ, এনেই কিন্তু মই পৰাপক্ষত যাওঁৱেই, ভাল পাওঁ আচলতে। তাৰপিছত এয়া ৰীমাও মোৰ জ্বলা হৈ গ'ল, ৰীমাই আকৌ ধূপ জ্বলাই আছে। আৰু আজি ভালো লাগিলে, মানুহ এগৰাকীয়ে শৰাই দিছিলে, প্ৰসাদো পালোঁ। এনেকৈ ভালো লাগে ন। মই কিন্তু আজি একো প্ৰসাদ নিয়া নাই, অকল চাকিয়ে জ্বলাইছোঁ। এয়া আমাৰ মন্দিৰ ভাগৰ পণ্ডিতজী অকণমান মোৰ কেমেৰাত আবদ্ধ কৰিলোঁ। এয়া ৰীমাই গাখীৰ ঢালিব গৈছে। মোৰ যিহেতু হৈ গ'ল, মই অকণমান ভিডিঅ' ক্লিপ কেইটামান ল'লোঁ, যিহেতু আপোনালোকলৈ ভিডিঅ' আগবঢ়াওঁৱেই, আৰু তাতে আজি সোমবাৰ, কেনেকৈনো ভিডিঅ' নকৰাকৈ থাকোঁ, নহয় জানো? সকলোকে বাবাই কৃপা কৰক, আৰু বাবাই বহুত বহুত দিছে আমাক, বহুত বহুত ধন্যবাদ জনাইছোঁ বাবাক, সদায় ধন্যবাদ জনাওঁ, আৰু সকলোখিনি বাবাৰ ওপৰতে। তাৰপৰা আৰু ধুনীয়াকৈ প্ৰসাদ ল'লোঁ, ৰীমাও ল'লোঁ। আৰু ইমান গৰম নাই দেই, চুলি মেলি থাকিব নোৱাৰি বোলো। তিতা চুলি কাৰণে মেলি আছিলোঁ বাৰু। চুলিখিনি খুব ধুনীয়াকৈ বান্ধি ল'লোঁ। এয়া দুয়োজনী আমি ওলাই আহিলোঁ মন্দিৰৰ পৰা। তাৰপিছত ওলাই আহি আচলতে ৰীমাহঁতৰ ঘৰলৈ গৈছিলোঁ। তাত খুব ধুনীয়াকৈ চাহ একাপ খালোঁ, বৌৰ লগত কথা পাতি। তাৰপিছত আকৌ গৈ পৰিশ্মাহঁতৰ ঘৰ পালোঁগৈ। পৰিশ্মাহঁতৰ আকৌ দেখিছেনে, একদম ভাতকেৰেলা গছ ওলোমা ওলোমকৈ ভাতকেৰেলা লাগি আছে। মই আকৌ উপাসনাক জোগাই আছোঁ, ভাতকেৰেলা কেইটামান দে। এটা হাঁহি আছে, কাইলৈ বোলে মঙলবাৰ, আমি পিটিকা কৰি খাব লাগিব, আপোনাক চব নিদোঁ, তাহাঁতি মানে মঙলবাৰ নিৰামিষ খাই। বোলো নহ'ব, মোক ভাতকেৰেলা লাগিবই, দম দি আছোঁ তাইক, দেখিছেনে, মানে দম দি আনিছোঁ। তাৰপিছত ইফালে গোল নেমু যে ইমান লোমা লোমে লাগি আছে, তাই কৈছে গোল নেমু হেৰি মানে দেউতাই ছিঙিব নিদিয়ে, তাই শহুৰেকৰ কথা কৈছে। আচলতে গোল নেমুখিনি অপইতা হৈ আছে, সেইকাৰণে ছিঙিব দিয়া নাই। কৈছে গোল নেমু হিচাপ কৰি থৈছে মানে, বা ছিঙিব নাই দিয়া, পৰিণত হ'লে খাব পাৰিব। মই কৈছোঁ মই নাজানো, মোক গোন্ধটোৰ কাৰণে মোক লাগিবই বোলো। এনেকৈ দম দি কেনে সেয়া 3টা গোল নেমু আনিলোঁ। ইমান যে ভাল লাগিলে আজি দুপৰীয়া ভাতকেইটা খাই, তাতে বইল খাইছিলোঁ, আৰু গোল নেমুকণৰ ৰসকণ খাই দুগৰামান বেছিহে খালোঁ। তাকে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, আৰু সেই ভিডিঅ'খিনি আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা লাগিলে জনাব। আজি যিহেতু সোমবাৰ, সকলো চাগে মন্দিৰলৈ গৈছে, আৰু সকলোকে বাবাই কৃপা কৰক, ভালে ৰাখক, তাকে কামনা কৰিলোঁ দেই। আজিলৈ আহিছোঁ, বাই বাই।